যেতিয়া ট্ৰেনজিট ৰিমাণ্ড নোহোৱাকৈ আমি শ্যাম কানু আৰু সিদ্ধাৰ্থ শৰ্মাক জুডিচিয়েল মেজিষ্ট্ৰেটৰ হাতত আমি প্ৰেজেন্ট কৰিলো জুডিচিয়েল মেজিষ্ট্ৰেটে আমাক কিয় নকলে যে আপোনালোকৰটো ট্ৰেনজিট ৰিমাণ্ড নাই তাৰ মানে ন্যায়পালিকায়ো আমাক সন্দেহ কৰা নাই কিন্তু আপোনালোকে কৰি আছে যদি আমি ট্ৰেনজিট ৰিমাণ্ড নোলোৱাকৈ শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গুৱাহাটীলৈ আনা ভুল হৈছিল কোৰ্টে তেওঁক আজিলৈকে কিয় বেল দিয়া নাই তাৰ মানে প্ৰচিডিউৰেলি উই আৰ ষ্ট্ৰং আমি কতো ভুল কৰা নাই এতিয়া সেকেন্ড আমি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যাম কানু মহন্তক আমি মেটেৰিয়েল দিছো যে এলওআৰ কিয় ইস্যু হোৱা নাই লেটাৰ অফ প্ৰগেটৰি কিয় দিয়া নাই দিজ আৰ আৰ্গুমেন্ট অফ ডিফেন্স কোৰ্টত কোনে বিলাক আৰ্গুমেন্ট কৰে এই আৰ্গুমেন্ট কৰে ডিফেন্স কাউন্সিলে আজি গুৱাহাটীৰ উকিলে কৈছে যে আমি আৰ্গুমেন্ট নকৰো দেয়াৰ উইল বি নো ডিফেন্স কাউন্সিল তাৰ ডিফেন্স কাউন্সিল এতিয়া অখিল গগৈ ডাঙৰীয়া হৈছে দিনে ৰাতিয়ে ভুল উলিয়ায় যেতিয়া সেকশন 112 কি মই বিএনএছৰ সেকশন 112 কি যোনে নিজক স্মাৰ্ট ভাবে তাৰ উত্তৰো আমাৰ লগত আছে উই আৰ অলসো ইকুৱেলি স্মাৰ্ট ঠিক আছে মাননীয় অধ্যক্ষ মহোদয় আমি কি ভুল কৰিছো তা কোনে কোৰ্টত কব শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ উকিলে কব আমি যদি ভুল কৰিছো কনফিডেন্সিয়েলি এসআইটিক আমি জনাব লাগে যে সব আপোনালোকৰ লগত আমি আছো কিন্তু ইয়াত কিবা ভুল কৰিছে নেকি চাওক আপোনালোকে কিন্তু তাৰ পৰিৱৰ্তে আমি কি কৰিছো টেলিভিছনত গৈছো আমি মানুহৰ আগত কৈ আছো যাতে ডিফেন্স কাউন্সিলে নকৰা কামটো আমি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক জনাব পাৰো এক্সাক্ট এই পইণ্টটো ৰেইজ কৰিছিল যে আমাক ইয়াত লৈ আহিলে ট্ৰেনজিট ৰিমাণ্ড আনা নাই এক্সাক্ট পইণ্টটো তেওঁলোকে কৈছিলে জাজৰ আগত তেতিয়া আমি কলো যে ট্ৰেনজিট ৰিমাণ্ড নালাগে ইফ ইট ইজ উইদিন 24 আৱাৰ্ছ জাজে আমাৰ কথাটো মানি তেওঁক আজিলৈকে জামিন নিদিয়াকৈ ৰাখি দিলে আজি আমি কিয় ক'ব লাগে যেতিয়া তদন্ত চলিব লাগে পুলিচে কাবাক এৰেষ্ট কৰিব লাগে মই যদি কওঁ পূজাত এৰেষ্ট নকৰো তেতিয়াহে মানুহজন বাহিৰত ওলাই আহিব উই হেভ টু প্লে গেমছ উইথ দ্য ক্ৰিমিনেলছ আমি ক্ৰিমিনেলৰ লগত গেম খেলিব লাগিব আৰু ক্ৰিমিনেলে মোৰ গেমত ভৰি দি অলপ সময়ৰ কাৰণে অসতৰ্ক হৈ গল and we could arrest Siddharth immediately জুবিনৰ 13 দিনৰ দিনাখন শ্ৰাদ্ধৰ 13 দিনৰ দিনাখন we have arrested almost all the accused আৰু আজিলৈকে কোনেও বেল পোৱা নাই মাননীয় অধ্যক্ষ মহোদয় এতিয়া ইয়াত প্ৰশ্ন হৈছে যে লেটাৰ অফ প্ৰগেটৰি আমি কিয় দিয়া নাই আৰু লেটাৰ অফ প্ৰগেটৰি আমাৰ দিয়াৰ প্ৰভিজন আছে সেকশন 112 অফ বিএনএছ মই অনুৰোধ কৰিম যে বিএনএছৰ সেকশনটো পঢ়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যী আমাৰ অধিবক্তা হিতেন গোস্বামী অধিবক্তা বহু কেইজন অধিবক্তা আছে বিএনএছত কি কৈছে ইফ in the course of an investigation into an offense an application is made by the investigation officer if made it is not compulsory if made then evidence may be available in a country or place outside India any criminal court may issue a letter of progatory kotu koa nai je foreigner evidence anibor karone ekmatro rasta letter of progatory etia moi koisilu olop agote je Indian evidence sector homantoral hoise bharatiyo sakshya sanghita Section 77F of Bharatiya Sakshya Sanghita Hodonot ketiao half truth kobo na lage moi BNSS 112 পঢ়ি দিছো কাৰণ I don't want to hide it লগত এতিয়া আসল আহক এভিডেন্স আমি সিঙ্গাপুৰৰ পৰা জি আনিছো 2000 এভিডেন্স ইয়াতে কি কৈছে Section 77F of the Bharatiya Sakshya Adhiniyam 2023 provide
as under Section 77F, public documents of any other class in a foreign country by the original or by a copy certified by the legal keeper thereof with a certificate under the seal of a notary public or of an Indian consul or diplomatic agent, that the copy is duly certified by the officer having legal custody of the original and upon proof of the character of the document according to the law of foreign country. Tarmane, jikono foreign country documents bharatiyo ussha ayuktor dore jodi ahe, Indian diplomatic missionsor dore joriote jodi ahe, then it is a evidence under Section 77F. Aru hei karone under Section 77F Bharat Sarkare bibhinno rajyor logot bibhinno rashtor logot mutual legal assistance treaty involved hoy. Aru ei mutual legal assistance treaty evidence je anibo pare iar kotha state by the Superintendent of Police NIA agency Kosi versus Sokul Ahmed. It was Supreme Court of Goisil on a case amulet request made by NIA on USA. Supreme Court has considered that. Iar pisot Lokosabhat question number 1551 on the details of financial absconder. Lokosabhat koa hoise je all offenders or documents ami amuletor joriote ani. Amulet ketia hoy? Fast hoy, fast track hoy. এলুৱাৰে দি গলে আমি 2 বছৰলৈকে আজিলৈকে কাগজ আমি নাপাও তাৰ মানে আমি 2 বছৰ শ্যাম কানু আৰু সিদ্ধাৰ্থক জামিনত যাব দিম নেকি 3 মাহৰ মূৰত 3 মাহৰ মূৰত যদি চাৰ্জশিট নহয় তেওঁলোক জামিনত যাব আৰু জামিনত গলে আপোনালোকে কব যে এওঁলোকৰ লগত মিলা ভগত কৰি জামিনত দিব সো আমি তাৰ কাৰণে we adopted 77F of Indian Evidence Act. Supreme Court কৈছে যে amulet is a acceptable road. আজি অখিল গগৈ কৈছে যে amulet নহব এইখন ভাৰত চৰকাৰৰ মেনুৱেল this is the manual মই আপোনাক কেছ ল দেখুৱাই দিব পাৰিম মই আপোনাক মই কেছ মাননীয় অধ্যক্ষ মহোদয় মই কেছ ল দেখুৱাই দিব পাৰিম amulet থাকিলে যে please don't stop specific court কৰিছো মই অখিল গগৈ ডাঙৰীয়াক চ্যালেঞ্জ কৰিছো এটা কোৰ্টৰ মুখ ভাৰ্ডিক আনি দিয়ক যে amulet is illegal এটা মুখ ভাৰ্ডিক আনি দিয়ক যে amulet is illegal বুলি এইখন হাউসক আমি বিপথে পৰিচালিত কৰিব নাপায় amulet illegal তেতিয়ালে কি লাগে আপোনাৰ কোৰ্টত স্পেসিফিক অৰ্ডাৰ আছে যে বিদেশত হলে মানে থ্ৰ কোৰ্টে লেটাৰ ৰেগুলেটৰি দিখে আনিব পাৰিব নহলে ইলিগেল জয়ললিতা তেনেকে ফ্ৰী পাই গৈছিলে জয়ললিতা তেনেকে কেছৰ পৰা উদ্ধাৰ পাইছিলে আপুনি মাত্ৰ হয় amulet is illegal বুলি এটা ভাৰ্ডিক আনি দিয়ক আমি লগে লগে এলুৱাৰ ইস্যু কৰি দিম amulet is illegal বুলি কাৰণ we are guided আপুনি এনে ধৰ দি নাথাকিব ইয়া অখিল কথাটো বুজিল আপুনি পিছত একদম ল পইণ্ট আৰে আপুনি কাজিয়া কিয় যাব লাগে কাজিয়া কিয় যায় এটা হাউস হয় অখিল গগৈ সৰি কিয় ক'ব লাগে আপুনি কাগজটো দি দিও ভাৰ্ডিক কাগজ কি আছে ইয়াতে প্লিজ মই আপোনাৰ ৰাজনৈতিক পৰিপক্কতাক এই বিধানসভা আছে বুলি ভাবিছিলো আপুনি এটা বিধানসভা হয় আপুনি আপনি কিয় আর্গুমেন্টটা আহিছে আপনি কাগজটো দিও প্রুফটো দিও অধ্যক্ষ মহোদয় প্লিজ আজি ইয়াত প্ৰচেষ্টা আছে যে এলুৱাৰ দিয়ক 2 বছৰ লাগক এওঁলোক জামিনত যাওক আৰু জামিনত গলে আমাক কব যে সব এওঁলোকে জামিনত পঠাই দিলে আমি জানো আমিও সৰু লৰা নহয় অধ্যক্ষ মহোদয় আমিও জানো যে বিৰোধী পক্ষই আমাক কোট হেচিব খুজিছে আৰু আমি হেঁচা নাখাও অধ্যক্ষ মহোদয় জুবিন গাৰ্গৰ হত্যাকাৰীক প্ৰথমবাৰৰ বাবে আমি 14 দিন একেলগে পুলিশ কাষ্টডি লওঁ কেতিয়াও অসমত হোৱা নাই 14 days পুলিশ কাষ্টডি কন্টিনিউয়াসলি আজি কৈছে বিহু কমিটি কিয় মাতিছে গুটে কেছটোৱে বিহু কমিটিৰ ওপৰত আছে
চাৰ্জশ্বিট দিয়াৰ পিছত হত্যাকাৰী কোন প্লিজ মাননীয় অধ্যক্ষ মহোদয় আপুনি শুনক না আপুনি পিছত ক কিবা থাকিব লাগে কি আছে মই কিয় এনেকুৱা অভদ্ৰ চিটখনতে কিবা বেমাৰ আছে নেকি কুটকুটাই থাকে মাননীয় অধ্যক্ষ মহোদয় বিহু কমিটিক মতাটোৱে আজি সাংসাৰী বিহু কমিটিৰ যেটো এভিডেন্স কাৰণ অল দিস এভিডেন্স হেজ কাম টু গভৰ্ণমেণ্ট মই ফাইলত সহি মাৰি দিল্লীলৈকে পঠাইছো কাগজ সো আই এম এৱেৰ টুডে অফিচিয়েলি because investigation is completed MHR পৰা অনুমোদন আহাৰ লগে লগে বিহু কমিটিক যদি নামাতে this investigation will not be completed আৰু তাত কোৱাইছে আপোনালোকে কিয় মাতিছে আজি গুটেই ঘটনাটো হৈছে টকা পইচাৰ কাৰণে আৰু যদি জুবিনৰ যেটো মেইন উপাৰ্জনৰ উৎস তেওঁলোকক যদি আমি নুখুদো আমি ইয়াত কি আৰ্গুমেন্ট কৰি আছো উদ্দেশ্যটো সিদ্ধাৰ্থ শৰ্মাক শাস্তি পোৱাটো আমি বিচাৰিছো নে নাই শ্যামকানু মহন্তৰ শাস্তি পোৱাটো আমি বিচাৰিছো নে নাই আজিতো ইয়াত সব খালি এসআইটি বেয়া তাৰমানে কোন ভাল অধ্যক্ষ মহোদয় মই পবিত্ৰ সদনক আশ্বাস দিছো যে জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত অসম চৰকাৰে যেটো ক্ষিপ্ৰ গতিত কৰিছে ইয়াৰ সমান্তৰাল একো নাই আদালতে কি জাজমেন্ট দিব দেটি যে জব অবে কোৰ্ট অৰ্ণবাই বৰাৰ কথা কোৱা হৈছিল তলৰ কোৰ্টে শাস্তি দিছিলে দুজন হাই কোৰ্টে এজনক 3 বছৰলৈকে নমালে এজনক যাবৰ জীৱন কৰিলে ইট উইল গো টু সুপ্ৰিম কোৰ্ট ফাইনেল ৱৰ্ড উইল কাম ফ্ৰম সুপ্ৰিম কোৰ্ট আদালতৰ কি ভিউ আছে কি ভিউ নাই তাৰ ওপৰত মই কমেন্ট দিব আই এম নট অথৰাইজড বাট আই হেভ ফেইথ ইন মাই টিম যে আমাৰ টিমে প্ৰফেশনালি কাম কৰিছে আমি বহুত কথা উলিয়াইছো যি কথা অসমৰ ৰাইজে আগতে জনা নাছিল আৰু যেতিয়া আমি চাৰ্জশ্বিট দিম অসমৰ ৰাইজে বহুত কথা জানিব পাৰিব আৰু বিহু কমিটিক মতা কিমান জৰুৰী আছিল তাকো অসমৰ মানুহে জানিব পাৰিব অধ্যক্ষ মহোদয় 8 তাৰিখে আমি জুবিনৰ ইনভেষ্টিগেশ্যন ৰিপৰ্ট দিম ইয়াত কোৱা হৈছে যে পুলিচ আমি লগত কিয় নপঠালো ফৰেনত ভাৰতীয় ভাৰত অসম চৰকাৰে পুলিচ পঠাব নোৱাৰে উইথ আৰ্মছ তাৰ দায়িত্ব আমি নলও বা আমি ল'ব নোৱাৰো ই সিংগাপুৰৰ প্ৰটোকল মতে নিৰ্ধাৰিত হয় আজি কি ব্যৱস্থা আছিল কি নাই আমি নাজানো সিংগাপুৰ হাই কমিছনে আমাক চিঠি লিখিছিল সহায় কৰিব লাগে I have taken a stand যে ইয়াত আমি সহায় নকৰো আৰু সিংগাপুৰৰ অনুষ্ঠানত অসম চৰকাৰে কোনো বিভাগৰ পৰা মোৰ নলেজত 1 টকাও দিয়া ইট শুড বি মেড ক্লিয়াৰ কোনো আরে প্লিজ এটো আপোনাৰ নোট হয়নে নহয় লিখক পঢ়ক কি আছে এটো আপোনাৰ নোট হয়নে নহয় নোট আছে আপুনি চিফ সেক্ৰেটাৰীক এটো কি লিখিছিলে প্লিজ সিএস প্লিজ স্পিক কি কোৱা হয় কথা পাতিছিলে মহোদয় নিজে পঢ়ি আছে এমএলএ ডাঙৰীয়া প্লিজ অধ্যক্ষ মহোদয় অখিল গগৈ ডাঙৰীয়াক বুজাব লাগে যে চিফ সেক্ৰেটাৰীক প্লিজ স্পিক লিখা মানে এপ্ৰুভ নুবুজায় মই চিফ সেক্ৰেটাৰী যেতিয়া মোক লগ কৰিব আহিছে মই চিফ সেক্ৰেটাৰী কৈছো সকলো ডিপাৰ্টমেণ্টক কৈ দিব 1 টকাও নিদিব প্লিজ স্পিক মানে অনুমোদন নুবুজায় আজি গুটেই অসমবাসীক বিপথে পৰিচালিত কৰিব নেকি এটা অসমবাসীৰ সামগ্ৰিক চিন্তাধাৰাক এজন মানুহে বিপথে পৰিচালিত কৰিব সিংগাপুৰে চিঠি লিখিছে মই প্লিজ স্পিক লিখিছো মই এপ্ৰুভ লিখা নাই তাক আজি গুটেই মানুহৰ বিবেকত বিপথে পৰিচালিত কৰিব চিঞৰি তাৰ পিছত মই মুখ্য সচিবক কি কলো তেওঁ উঠক কব মই কৈছো বদমাছ ল'ৰা 1 টকাও কাকো নিদিব আজি কোনো ডিপাৰ্টমেণ্টে আমাৰ কোনো ডিপাৰ্টমেণ্টে দিয়া নাই ৰঞ্জিত দাস ডাঙৰীয়াৰ পৰা মোলৈকে ফাইল আহিছিল অলপমান সিদ্ধান্ত ল'বৰ কাৰণে মই লিখি দিছো 1 টকাও নিদিব that file is on record অধ্যক্ষ মহোদয় প্লিজ যাব ওলাইছিল পারমিশন নাপালে সেন্ট্রাল গভর্নমেন্ট মই নাজানো আমি হয় 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 কৈ দিয়ক না মাননীয় অধ্যক্ষ মহোদয়
Please. মাননীয় অধ্যক্ষ ৰিপ্লাই মহোদয় টো আগতে শুনি পাৰমিশন লওক। বিদেশলৈ যাবলৈ Honorable পাৰমিশন member, বিচাৰি reply to, reply এজন to মন্ত্ৰীয়ে শুনি লওক। এপ্লিকেশ্যন দিছিলে নাপালে উত্তৰটো শুনি লওক আগতে। সেইটো আহি নাপালে মহোদয় Please. বিদেশলৈ যাবলৈ নোৱাৰিলে ইয়াত নোৱাৰিলে তাতে যাব তাত নোৱাৰিলে তাতে যাব জপিয়াই থাকিব দিস ইজ নট এছেম্বলি আৰু আজি এটাই মই কথা কম যে বিজেপিক যদি ইলেকশ্যন হৰুৱাবৰ কাৰণে জুবিন গাৰ্গৰ ইস্যুটো জীয়াই ৰাখিব লাগে বেলেগ কথা জুবিনক ন্যায় প্ৰদানৰ কাৰণে যদি জুবিনৰ বিচাৰ লাগে অনুগ্ৰহ কৰি এসআইটি তদন্ত নোহোৱালৈকে এসআইটিৰ বিপক্ষে কথা কৈ তেওঁলোকক ডিমৰালাইজ নকৰিব যিদিনাখন তদন্ত ৰিপৰ্ট আহিব চাৰ্জশিট আহিব সিদিনাখন যদি কোনোবা উকিলে কয় দিস ইজ এ উইক চাৰ্জশিট বেলেগ কথা কিন্তু আজিৰ দিনটো যেতিয়া আমি দেখাই নাই চাৰ্জশিটখন কি হ'ব মোক এনেকে এটেক কৰিলে মুখ্যমন্ত্ৰীয়ে কিয় হত্যা বুলি কৈছে আৰে দিস ইজ অন ৰেকৰ্ড এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিস ইজ এ মাৰ্ডাৰ সেইকাৰণে মই প্ৰথম দিনাই ফেচবুকত কৈছো যে হত্যা ইয়াত হয়তো আমাৰ কোনো ডাউট নাই যিদিনাখনৰ পৰা মই হত্যা বুলি ক'লো মোৰ ওপৰত আক্ৰমণ আৰম্ভ হৈ গ'ল কিয় মুখ্যমন্ত্ৰীয়ে হত্যা ক'লে আৰে হত্যাটো হত্যা নকয় মই চুমা খোৱা বুলি ক'ম নেকি মইতো হত্যাটো হত্যাই ক'ম ইট ইজ এ মাৰ্ডাৰ মই আজিও এই সদনত কৈছো and we will follow murder case আৰু কোনে মাৰিছে তাকো আজি আমি অনুমোদন লৈছো এজনে মাৰিছে আনকেজনে সহযোগিতা কৰিছে so we have booked 4 to 5 people on murder case ইয়াত আমি জুবিনক লৈ ধেমালি কৰিব অহা নাই আমি জুবিনক লৈ ৰাজনীতি কৰিব অহা নাই হুৰাই দে জনাদেশটো কি শব্দ অশোক সিংহাল বনিয়াৰ জনাদেশ আছে জনাদেশ কাৰ আছে জনাদেশ সেইসকলৰ আছে যোনে অসমৰ ফৰেষ্টত 46 লাখ বিঘা মাটি দখল কৰি আছে জনাদেশৰ কথাই বনিয়াক নুবুজায় মোক অসমীয়া কথা শিকাবৰ প্ৰয়োজন নাই তাৰমানে অশোক সিংহালক জুবিন দাই মাটি ল'বলৈ দিব জুবিনৰ অশোক সিংহালক জুবিন দাইৰ মাটি ল'বলৈ দিব এতিয়া তেওঁলোক কলৈকে আহিছে চব জুবিন গাৰ্গ তেখেতসকলৰ কথাটো ক'ত জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ পৰা অশোক সিংহালক টাৰ্গেট কৰক ইট ইজ এ পিউৰলি পলিটিকেল গেম সিদ্ধাৰ্থ গোটেইখিনি তদন্ত হ'ব লাগে স্যাৰ পলিটিকেল হয় নে নহয় মুখ্যমন্ত্ৰীক সমৰ্থন কৰি সিদ্ধাৰ্থৰ দুখ নাই শ্যাম কানুৰ দুখ নাই অশোক সিংহালৰ দুখ তাৰমানে ইউ আৰ প্লেইং পলিটিক্স আজি অসমৰ মানুহে অশোক সিংহালক মাটিয়ে বিচাৰিছো মাটি বেলেগ কৰি আনক না প্ৰস্তাৱ এটা অধ্যক্ষ মহোদয় মই কতো মাটি দিয়া নাই বেলেগ কৰি প্ৰস্তাৱ আনক জুবিনৰ লগত লিংক নকৰিব ৰিলিভেন্ট নহয় আজি অধ্যক্ষ মহোদয় ৰিলিভেন্ট নহয় জুবিনৰ স্মৃতিৰ কাৰণে যেতিয়া মই মাটিডোখৰ দিছিলো কি কৈছিল এখন শ্মশান এখন অমুক তাত মুখ্যমন্ত্ৰীয়ে কিয় মাটি দিব কোনে সমালোচনা কৰিছিল তেতিয়া আজি তেওঁলোকৰে সমাধি ক্ষেত্ৰখন মৰমৰ হৈ পৰিল যিদিনাখন মই মাটি দিছিলো কৈছিলে না নাই যে এখন জুবিন শ্মশানত কিয় মাটি দিলে আজি জুবিন গাৰ্গৰ কাৰণে মই গৌৰৱ নকৰো একো নকওঁ সময়ে ইতিহাসে ইয়াক হিচাপ কৰিব যে জুবিন গাৰ্গৰ কাৰণে অসম চৰকাৰ আৰু বিজেপিয়ে কি কৰিছে অধ্যক্ষ মহোদয় জুবিনৰ হত্যাকাণ্ডৰ দুটা দিশ আছে আমি মাৰ্ডাৰ কেছৰ ওপৰত চাৰ্জশিট দিম কিন্তু এই তদন্ত চলি থাকিব কাৰণ ইয়াৰ লগত আৰু এটা দিশ জড়িত আছে নেগলিজেন্স জুবিনৰ হত্যাৰ আগতেও জুবিনক নেগলিজেন্স আৰু ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট কৰা হৈছিল যেহেতু তদন্ত হৈছে তদন্তৰ পৰিসৰ আৰু বাঢ়িব এসআইটিয়ে প্ৰথম চাৰ্জশিট দিব ঘটনাটোৰ ওপৰত মাৰ্ডাৰৰ ওপৰত বাট আফটাৰ দ্যাট ইজ ডান আমি আৰু এটা তদন্ত কৰিবলৈ নিৰ্দেশ দিছো কাৰণ বহুত কথা তেওঁৰ উপলব্ধ হৈছে the story begin from before COVID the story begin
আজি লাষ্ট 8 বছৰৰ পৰা এটা ডাঙৰ ষ্টৰী চলি আছে তাৰ প্ৰমাণ আমাৰ লগত আছে সেই কাৰণে মই এসআইটি কৈছো যে 8 তাৰিখে আপোনালোকে মাৰ্ডাৰ কেছৰ চাৰ্জশিট দিয়ক তাৰ পিছত এক্সপান্ড দা ইনকুৱাৰী যাতে আমাৰ জুবিনক জীৱিত কালত এজন মানুহেও যদি অন্যায় কৰিছিল সেই মানুহজনক হাৰি যাব নোৱাৰে আমি ইমান দূৰলৈ যাম বুলি আমি সিদ্ধান্ত লৈছো মই ভাবো সময়ৰ কখতি খিলে আমাক প্ৰমাণ কৰিব যে অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব আমাৰ মৰমৰ আদৰৰ জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে এইখন চৰকাৰে লোৱা প্ৰচেষ্টা দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ অনুৰোধ মই ৰিজেক্ট কৰিব নকওঁ অধ্যক্ষ মহোদয় 8 তাৰিখে আপোনালোকে চাৰ্জশিট চাই লওক চাৰ্জশিট হোৱাৰ পিছত আপুনি যদি ভাবে যে সদন কমিটিৰ প্ৰয়োজনীয়তা আছে মোৰ কোনো আপত্তি নাই কাৰণ আমি লুকাবলগীয়া একো নাই সিবিআই দিব সিবিআই কিয় দিম সিবিআই তদন্ত নালাগে সিবিআই কিয় দিম আই ৰিজেক্ট সিবিআই ইনকুৱাৰী ওকে আৰু জুবিন গাৰ্গৰ ভাৰত ৰত্ন তাৰ মানে আজি অখিল জুবিন গাৰ্গৰ ভাৰত ৰত্ন অখিল গগৈ অখিল গগৈ দিব লাগিব বিজেপি সাপোর্ট বিজেপিয়ে সাপোর্ট করে ভারত রত্ন বিজেপিয়ে সাপোর্ট করে এজিপিয়ে সাপোর্ট করে ইউপিপিএল সাপোর্ট করে বিপিএফ সাপোর্ট করে প্ৰস্তাৱ লওক বিধানসভাত প্ৰস্তাৱ লওক স্যার ভারত রত্ন বিধানসভাত প্ৰস্তাৱ লওক যে ভাৰত ৰত্ন দিব লাগে একো জুবিন দাক ভাৰত ৰত্ন দিবৰ কাৰণে আজি বিধানসভাত প্ৰস্তাৱ লওক কলো না মোৰ কোনো আপত্তি নাই প্ৰস্তাৱটো লওক আপত্তি নাই নহয় লওক আপুনি আপুনি মুভ আপুনি লিডাৰ অফ দ্য হাউস আপুনি প্ৰস্তাৱটো দিয়ক অধ্যক্ষ মহোদয় মই আপুনি লিডাৰ অফ দ্য হাউস মাননীয় ভাৰত ৰত্ন দিবৰ কাৰণে প্ৰস্তাৱটো লওক মাননীয় অধ্যক্ষ মহোদয় মই প্ৰস্তাৱ কৰিলো যে জুবিন গাৰ্গক ভাৰত ৰত্ন দিব লাগে হৈ গ'ল কি কথা আছে আমাৰ কোনো আপত্তি নাই অধ্যক্ষ মহোদয় আপুনি প্ৰস্তাৱ লৈ মই মুভ কৰিলো সকলোৱে সমৰ্থন কৰিলে আপুনি কেন্দ্ৰীয় চৰকাৰক বিধানসভাৰ হৈ পঠিয়াই দিব আমাৰতো আপত্তি কৰিবলগীয়া একো নাই এইটোতো কোনো ইছ্যুৱে নহয় ইমান এটা মৰমৰ মাজেৰে জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াৰ যিটো প্ৰস্তাৱ হি যেনেকে ভূপেন হাজৰিকাৰ প্ৰস্তাৱটো আমি পাছ কৰিছিলো মৰমেৰে হাদৰেৰে বিভিন্ন জনৰ বক্তব্যৰে তেওঁৰ গুণ গৰিমা আখ্যানেৰে সৈতে এই প্ৰস্তাৱ পাছ হ'ব লাগে এনেকুৱা পৰিৱেশত নহয় যেতিয়া ডিব্ৰুগড় বিধানসভাত আমি ভূপেন হাজৰিকাৰ নামত দিব কৈছিলো ভূপেন হাজৰিকাৰ মানুহে গান গাইছিলে তেওঁ খোৱৰণ কৰিছিলে প্ৰচিডিং হৈছিলে সুন্দৰভাৱে আমি প্ৰেৰণ কৰিছিলো জুবিন গাৰ্গৰ ভাৰত ৰত্নৰ প্ৰস্তাৱ যি ধৰণে ইয়াত অনা হৈছে ই জুবিন গাৰ্গৰ প্ৰতি সন্মান নহয় ন অধ্যক্ষ মহোদয় আজি যদি আনিব লাগে উইল মুভ এ ৰিজলিউশ্যন সৰ্বদলীয় এটা দিন আমি ইয়াত জুবিনৰ কথা কম আমি তেওঁ সৃষ্টিক বন্দনা কৰিম আমি তেওঁক প্ৰশংসা কৰিম বন্দনা আৰু প্ৰশংসাৰে জুবিনক উপচাই দিম আৰু সেই প্ৰচিডিং ভাৰত চৰকাৰৰ লগত যাব আজি চেঙাৰ বিধায়কে থিয় হৈ ক'ব পঠাই দিয়ক ডু নট ট্ৰিট জুবিন ইন দ্যাট মেনাৰ জুবিনক ইমান তৰলভাৱে নল'ব চাউল নালাগে দালি নালাগে that is not জুবিন গাৰ্গ এনেকে যদি আপোনালোকে আমাৰ সত্তা তাক নোহোৱা কৰি দিব খোজে আপোনালোকৰ ৰাজনৈতিক চিন্তাক তাক আমি বিৰোধিতা কৰিম জুবিনৰ ভাৰত ৰত্নৰ প্ৰস্তাৱ হিমন্ত বিশ্ব শৰ্মা দেৱব্ৰত শইকীয়াই সহি কৰিব হাউসত প্ৰস্তাৱ আহিব আমি আলোচনা কৰিম চাউল নালাগে দালি নালাগে এনেকে জুবিনৰ বন্দনা নহয় চাৰ্লি চেপলিন এনেকে জুবিনৰ বন্দনা নহয় হাউসৰ এটা ডেকোৰাম আছে জ্যেষ্ঠ সদস্যসকলে ক'ব ভাৰত ৰত্নৰ ৰিকমেণ্ডেশ্যন এনেকে নহয় 28 তাৰিখলৈকে হাউস আছে 29 তাৰিখলৈকে হাউস আছে প্ৰস্তাৱ আনক এডজনমেণ্ট মোচনৰ জৰিয়তে জুবিনৰ ভাৰত ৰত্ন ৰিকমেণ্ড হ'ব দিছ উইল বি দ্য ৰেকৰ্ড অফ দিছ হাউস এনেকে হ'ব নেকি বিধানসভা আজি জুবিনৰ ভাৰত ৰত্নক বিৰোধিতা কৰা ইয়াত কোনোবা আছে নেকি 126 জন বিধায়কে সহি কৰিব নট থ্ৰু এডজনমেণ্ট মোচন চাউল নালাগে দালি নালাগে দিছ ইজ নট দ্য থিং এইবিলাক নহয় আমি সকলোৱে আপুনি দিন ঠিক কৰক যে 28 তাৰিখে 29 তাৰিখে আমি সদনত আলোচনা কৰিম ভাৰত ৰত্নৰ ওপৰত সকলোৱে জুবিনক বন্দনা কৰিম কৰি আমি প্ৰস্তাৱ পঠিয়াম
না আৰে আপোনালোকক মই কৈ আছো যে আমি একেলগে আনিম। কাৰ্যক্ৰমণিকা এদিন বৃদ্ধি কৰি দিয়ক বিধানসভাত প্ৰস্তাৱ দিয়া আছে মোচনত দিয়া আছে মই কৈছো মই মাননীয় সদস্যক মই জনাব খুজিছো যে প্ৰস্তাৱ হ'ব মই দেৱব্ৰত শইকীয়া 126 জনে চহী কৰিম আৰু আমি একেলগে আনিম জুবিন আমাৰ সকলোৰে হঠাতে এলাও কৰিলে হ'ল আমাৰ দিয়া আছে এলাও কৰিলে হ'ল বুজিছো হঠাতে এজন একচাম মানুহৰ যেনেকে জুবিন হৈ গ'ল জিবিৰ আজিও যদি কোনো জুবিনৰ গান এটা গা বুলি ক'লে যিজনে দুটা শব্দও ক'ব নোৱাৰে তেওঁলোক এতিয়া জুবিনৰ মালিক হ'ব খুজি এটা কথা তাক আমি বিৰোধিতা কৰো বহুত ইৰিটেট আৰু ইয়াতে আপোনালোকক আমি এটা কথা কৈছো জুবিনক অসমীয়াৰ পৰা সন্দেহযুক্ত অসমীয়াৰ আমি সম্পত্তি হ'বলৈ নিদিওঁ নেকি একেবাৰে অমনি ৰাখিব জুবিন অসমীয়াৰ সম্পদ আপুনি ৰাজনীতিৰ কথা নকলে আপোনাৰ ৰাজনীতি কৰিব খোজে অকলতে ধন্যবাদ সন্দেহযুক্ত কোন হয় ল'ব লাগে অধ্যক্ষ মহোদয় কিয় ব্লেকমেইলিং মিয়া জাগিছে সন্দেহযুক্ত কোন হয় প্লিজ বহক সকলোৱে বহক অধ্যক্ষ ডাঙৰীয়া কথা ক'লে আপোনাৰ প্লিজ চিট ডাউন প্লিজ চেয়াৰমান আলী ডাঙৰীয়াক প্ৰশ্ন সুধিছো জুবিন সদায় কিয় এইটো এলিগেশ্যন প্লিজ প্লিজ সদায় কি প্লিজ ৰাইটো লৈ যা ৰাইটো লৈ যা এইটো ল'ব নোৱাৰি অখিল গগৈ এইটো কাঢ়ি লোৱা এইটো মাননীয় অধ্যক্ষ মহোদয় অখিল গগৈ সাসপেন্ডেড অনলি ব্লেকমেইলিং মাননীয় অধ্যক্ষ অখিল গগৈ মহোদয় সাসপেন্ডেড মাননীয় অধ্যক্ষ মহোদয় মই 1983 চনৰ অসমৰ নিৰ্বাচন সংক্ৰান্তত বেচৰকাৰী ন্যায়িক তদন্ত আয়োগ প্ৰতিবেদন সদনত দাখিল কৰিলো প্ৰস্তাৱটো স্যাৰ এইটো এডজৰ্নমেণ্টৰ ওপৰত আপুনি ৰুলিঙে দিয়া নাই মুখ্যমন্ত্ৰী কি উৎপাত হৈছে স্যাৰ কথাখিনি কৈ গৈছে আপুনি একো নকলেই স্যাৰ আৰু আমাৰ স্যাৰ তাৰ ওপৰত ৰিমাৰ্কছ দিব লগা আছে এনেকৈ স্যাৰ পটাপট কৰিলে কেনেকৈ হয় স্যাৰ বহি পেলাই স্যাৰ তেখেতে জানে স্যাৰ 1 বছৰৰ পৰা আছে তেখেতেতো আপোনাক ক'ব লাগিব আগৰ এজেণ্ডা শেষ হোৱা নাই এনেকুৱা কি স্যাৰ এইবিলাক চলিছে স্যাৰ মাননীয় অধ্যক্ষ মহোদয় এডজৰ্নমেণ্ট মোচনৰ পিছত আৰু ৰিপ্লাই নাথাকে এডজৰ্নমেণ্ট মোচনৰ ওপৰত স্যাৰ আপুনি স্যাৰ ৰিমাৰ্কছ দিব আৰু কমেণ্ট দিব আছে স্যাৰ তেনেকুৱা প্ৰক্ৰিয়া স্যাৰ ৰিপ্লাইটোৰ ওপৰত স্যাৰ ক'বলগীয়া আছে স্যাৰ কম নে নকম স্যাৰ হুলস্থুল পৰিৱেশ কৰি থাকিলে আৰু হাউচ কেনেকৈ চলিব স্যাৰ আপুনি হুলস্থুল আমিতো হুলস্থুল কৰা নাই স্যাৰ স্যাৰ কম নে নকম এতিয়া মই যদি ক'বই নাপাওঁ অধ্যক্ষ মহোদয় ক'ব আপুনি ক'লে কেনেকৈ মাননীয় অধ্যক্ষ মহোদয় আমি সদনত সিদ্ধান্ত লৈছিলো যে বিৰোধীয়ে ক'ব মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব কিন্তু আপোনাৰ গোটেই অসত্যখিনিতো ক'ব লাগিব না আপুনি কৈছে যে হাইকোৰ্টে জাজমেণ্ট দিলে আপোনাৰ 2023 চনত আপুনি কৈছিলে সুপ্ৰিম কোৰ্টত যাম অৰ্ণমাই বৰাৰ কাৰণে তাৰ ষ্টেটাছটো কি সেইটো জনাবল আছে আপুনি সুপ্ৰিম কোৰ্টত কি হৈছে নকলে আপুনি হাইকোৰ্টৰ কথাখিনি স্ক্ৰিপ্টখন আনি পেলাই কৈ দিলে স্যাৰ সুপ্ৰিম কোৰ্টত বৰ্তমান সুপ্ৰিম কোৰ্টত কেছ বিচাৰি দিন হৈছে মইতো লগে লগে দ্বিতীয়তে স্যাৰ এই যে ট্ৰেনজিট ৰিমাণ্ডৰ কথাটো অসমৰে সন্তান সুপ্ৰিম কোৰ্টৰ জাজ উজ্জ্বল ভূঞা ডাঙৰীয়াই এটা দিছে যে এইটো কম্পালসৰি স্যাৰ সেইটো মই আপোনাক দিব বিচাৰো তেখেতে এইটো নালাগে বুলি ক'লে কেনেকৈ হ'ব স্যাৰ অসম সন্তান মাননীয় তেখেতে দিছে এইটো স্যাৰ মহোদয় যদি ট্ৰেনজিট ৰিমাণ্ড লাগে আমি কাষ্টডি কেনেকৈ পালো স্যাৰ এইটো স্যাৰ কেনেকৈ আনিছে মই নাজানো মইতো ইমানখিনি কৰিব নোৱাৰো লিগেলিটি স্যাৰ সংবিধানৰ কথা আৰ্টিকল 21 কথা উল্লেখ আছে গণতন্ত্ৰ ব্যক্তিগত স্বাধীনতা আৰু শ্যামকানুক বচাব খুজিছে এইটো আপোনালোকৰ কথা স্যাৰ যেতিয়া তদন্ত কৰিছে তদন্তটো স্যাৰ সৰ্বব্যাপী হ'ব লাগিব মাৰ্ডাৰটোতো মাৰ্ডাৰে হয় তাত কেনেকুৱা কনস্পিৰেচি আছিলে স্যাৰ জানিব নালাগিব নেকি এইটো অকল ইকনমিক নে পলিটিকেল নে কেৰেক্টাৰ এছেচিনেশ্যন হৈ আছিল স্যাৰ তাততো স্যাৰ এইখিনি কৰা নাই তেখেতে কেতিয়াবা কৈছিলে কোনোবা এটা দল বটলা কাৰ আগত ক'লে কেতিয়া ক'লে সঁচা মিছা নাজানো সেইটোতো স্যাৰ তদন্ত কৰা শুনা নাই কেতিয়াবা ক'লে কাৰোবাক ভোট নিদিবি কাক দিব ক'লে কাক দিব নক'লে সেইখিনিতো তদন্ত কৰা শুনা নাই স্যাৰ কা নামানো বুলি কাৰ আগত কৈছিলে লতাহিল ফিল্ডত নে জজ ফিল্ডত কৈছিলে আমিতো নাজানো স্যাৰ মুখ্যমন্ত্ৰীলে সেই সময়ত পত্ৰ দিছিলে সেই পত্ৰখন কি বিষয় লৈ দিছিলে মই এটা গান গাই ভুল কৰিলো বুলি কৈছিলে
সেইটো ছাৰ জুবিন গাৰ্গৰ হত্যাকাণ্ড আৰু আমি চৰকাৰ যদি ভাঙো পাতো বটলা কোন বুলি চৰকাৰ কয়, ভঙা কোন কংগ্ৰেছৰ চৰকাৰ পাতো ফাল্টু কথা বুলি ক'লে কৈছিলে। ছাৰ ফ্ৰী চাউল বেয়া এইটো তাৰমানে এই কোনখন ধৰণৰ চৰকাৰৰ কথা কাৰণে কোৱা ক'লে হ'ব নেকি ছাৰ ইয়াতে? যিটো গানক লৈ কথা হৈ আছে হুৰ হুৰ বতাহ যিটো ছাৰ বতাহ চৰাই এই ছাৰ এই গানটো জুবিন গাৰ্গে গাইছিলহে ছাৰ এইটো এটা সোঁপন্থী দলৰ সমৰ্থক দিগন্ত ভাৰতীয়ে লিখা আৰু হেৰি কৰা ছাৰ সেই গতিকে এইটো গানৰ লগত জুবিন গাৰ্গৰ আদৰ্শটো মিলালে নহ'ব তেখেত ছাৰ তেখেতে বাওঁপন্থী আৰু সমাজবাদী সব আপোনালোকে এইটো কথা আৰু উল্লেখ কৰিব নালাগে গতিকে ছাৰ এই কথাবিলাকো তদন্তৰ আওতালৈ আহিব লাগে বুলি ক'ব লাগিব মুখ্যমন্ত্ৰী এইখিনি উত্তৰ দিয়াই নাই মুখ্যমন্ত্ৰীয়েতো এইবিলাক নকলেই সেই গতিকে আমি ছাৰ মুখ্যমন্ত্ৰীৰ ৰিপ্লাইটো নট ছেটিছফাইড চ' লিভিং দ্য হাউচ ফৰ চাম টাইম মোৰ ক'ব লগা আছে তেওঁ গোটেই গীতটোৰ ব্যাখ্যাটো সঠিক কৰা নাই ব্যাখ্যাটো মই কৈছো ৰজা ঘৰিয়াকো জনাদেশ লাগে প্লিজ তেওঁ ৰ'ব প্লিজ এই গানৰ বিষয়ে আৰু ক'ব এইটো নিজৰ নিজৰ ভাৱ যোনে যিটো ভাবি লয় সেইটোৱে হ'ব আৰু কি আছে যোনে যি ভাবি লয় কবিতা আৰু গান আৰু সেইটো বুজাটো নিজে নিজৰ কিবা কৰি ল'লে আপোনাৰ ভাৱনা আপুনি ক'লে আনকো আপোনাৰ ভাৱনা মতে যাব লাগে বুলি ক'লে কি হ'ব যিবিলাকে প্লিজ স্যার এটা পয়েন্ট বলে আছিল অধ্যক্ষ ডাঙৰীয়া স্পিকাৰ স্যার অধ্যক্ষ ডাঙৰীয়া প্লিজ এতিয়া আমি অধ্যক্ষ ডাঙৰীয়া এটা পয়েন্ট বলে আছিলে আমাৰ সন্মানীয় সদস্য মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই যেতিয়া বক্তব্যৰ সময়ত বিষ্ণু ৰাভাদেৱৰ কথা কৈছিলে তেতিয়া মদৰ এটা প্ৰসংগ আনিছিলে এইটো এই প্ৰচিডিঙৰ পৰা এইটো এক্সপাণ্ড কৰিব লাগে বিষ্ণু ৰাভাদেৱৰ কথা কওঁতে আপুনি মদৰ শব্দ এটা ব্যৱহাৰ কৰিছে সেই শব্দটো এক্সপাণ্ড মদৰ কোনো ব্যৱহাৰ কৰা নাই মই কৈছো মানুহে কিছুমান মানুহে তেওঁক মদাহী বুলি কৈছিল ইতিহাস লেখা আছে এক্সপাণ্ড কৰিব লাগে কথা কোৱা নাপায় নহয় বিষ্ণু প্ৰসাদ ৰাভাদেৱে বিষ্ণু প্ৰসাদ ৰাভাদেৱক অপমান কৰিছে এক্সপাণ্ড কৰা হ'ব আৰু আজি বিষ্ণু প্ৰসাদ ৰাভাক আজি অপমান কৰা ক্ষমতা আছে মাননীয় অধ্যক্ষ মহোদয় ফাইল পঠাইছে বিষ্ণু ৰাভাক আপুনি কি ক'ব মদাহী বনালে গোপীনাথ বৰদলৈক এয়াৰপৰ্ট উৰুৱাই দিলে ভূপেন হাজৰিকাক কোনোবা এজন শিল্পী কৰিলে এইটো কি কৰিব খুজিছে আপোনালোকে মই বিষ্ণু ৰাভাক হেৰি মদাহী বনোৱা নাই কিছুমান অসমীয়া মানুহে আপুনি কৈ আছে নিজে কৈ আছে আপুনি নিজে বনাবৰ কাৰণে কৈ আছে এইবিলাক কথা অসমৰ কোনো মানুহে কেতিয়াও বিশ্ব বুলি কোৱা নাই কোৱা নাই আপুনি কিয় কৈ আছে পবিত্ৰ সদনৰ আপুনি এজন মানুহক এজন অসমৰ বিখ্যাত মানুহক বদনাম দি আছে আমি জানো আপোনাক ধিক্কাৰ দিব লাগে এই সদনে আজি আপোনাক ধিক্কাৰ দিছে হেল্ল' আমি এডজাৰ্ণমেণ্ট মচনৰ ওপৰত ডিছকাশ্যন কৰিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই অলৰেডি ৰিপ্লাই দিলে আৰু আমি হাউচৰ কনচেণ্ট লৈছিলোঁ যে আমি এডজাৰ্ণমেণ্ট মচনত আলোচনা কৰিলেও আমি ৰিপৰ্ট লিং আৰু আমাৰ ইন্ট্ৰডাকশ্যন এই বিষয়বিলাক আমি মানে পুনৰ টেক আপ কৰিম এতিয়া যিহেতু আমাৰ সময় আছে আমি পুনৰ অধ্যক্ষ মহোদয় আমি এডজাৰ্ণমেণ্ট মিছনটোত বিচাৰিছিলোঁ যে জুবিন গাৰ্গক হত্যা কৰা হৈছে কোনে হত্যা কৰিছে নাই অলৰেডি ৰিপ্লাই দিলে তদন্ত চলি আছে আৰ্গুমেণ্ট ডিবেট কোনো ডিবেট নহয় ইটোৰ ওপৰত এইটো ছাবজুডিচ মেটাৰ গতিকে এইটো চলি আছে কাৰ্য উপদেষ্টা কমিটিৰ প্ৰতিবেদনটো জানিব লাগে আমাৰ কি আছে অলৰেডি অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মাৱলী নিয়ম 230 অধীনত অসম বিধানসভাৰ কাৰ্য উপদেষ্টা কমিটিৰ এখন সভা যোৱা 31 অক্টোবৰ 2025 তাৰিখে আবেলি 4:15 বজাত অধ্যক্ষ কাৰ্যালয় সভাকক্ষত 2025 চনৰ শীতকালীন অধিৱেশনত উত্থাপিত হ'বলগীয়া কাৰ্যসূচী সমূহৰ ওপৰত আলোচনা কৰাৰ লগতে সাময়িক কাৰ্যসূচীখন চূড়ান্তকৰণৰ বাবে অনুষ্ঠিত কৰা হয় আৰু সভাই সৰ্বসন্মতিক্ৰমে আজিৰ পৰা আৰম্ভ হোৱা শীতকালীন অধিৱেশনৰ সাময়িক কাৰ্যসূচীখন চূড়ান্ত কৰি অনুমোদন জনায় সমিতিয়ে সাময়িক কাৰ্যসূচীখন ওপৰত বিশদভাৱে আলোচনা কৰাৰ অন্তত চলিত শীতকালীন অধিৱেশন 25 নৱেম্বৰৰ পৰা 29 নৱেম্বৰ 2025 তাৰিখলৈ মুঠ 5 কৰ্মৰ দিনৰ বাবে নিৰ্ধাৰণ কৰে লগতে এদিন বেচৰকাৰী কাৰ্যসূচী সদস্যৰ কাৰ্যসূচী আৰু প্ৰশ্নসমূহৰ বাবে বিভিন্ন বিভাগৰ দিনসমূহৰ ক্ৰমানুসাৰ আবণ্টন অনুসৰি চলিত অধিৱেশনৰ গ্ৰুপ ক অন্তৰ্ভুক্ত নোহোৱাৰ বাবে 29 নৱেম্বৰ 2025 তাৰিখ শনিবাৰ গ্ৰুপ কৰ প্ৰশ্নসমূহ আলোচনা কৰিবলৈ সিদ্ধান্ত